সপোন সেইজনৰহে বাস্তৱত পৰিণত হয় যিজনে সপোন দেখে সেইজন নহয় যিজনে জীৱনত কেতিয়াও কোনোদিনে সপোন দেখাৰ সাহস কৰে নাই আপুনি যদি কিবা এটা পাবৰ বাবে বলিয়ালিৰ সকলো সীমা অতিক্ৰম কৰে তেতিয়া সেই বস্তুটো পোৱাত আপোনাক পৃথিৱীৰ কোনো শক্তিয়ে বাধা দি ৰাখিব নোৱাৰে আপুনি কোন কি জাতিৰ কোন ধৰ্মৰ কোন ৰাজ্যৰ কোন গাঁৱৰ সেইবোৰৰ সৈতে সফলতাৰ কোনো সম্পৰ্ক নাই সফলতা সেইজনৰহে হয় ৰয় যিজনে তাৰ বাবে 100% দিয়ে কোৱা হয় অসম্ভৱ শব্দটো মূৰ্খৰ অভিধানতহে পোৱা যায় কথাষাৰ একেবাৰে সঁচা মানুহে যি ভাবিব পাৰে সেয়া বাস্তৱৰ ৰূপ দিব পাৰে আজি তেনে এজন সফল যুৱকৰ সফলতাৰ বিষয়ে আপোনাৰ সৈতে পাতিবলৈ ওলাইছোঁ যিজনে অসম্ভৱক সম্ভৱ কৰি সপোনক জীয়াই আছে তেওঁৰ বেংক একাউণ্টত বাকী আছিল মাথো 200 টকা লোন আছিল 16 লাখ টকা নাছিল তেওঁৰ থাকিবলৈ কোনো ঘৰ নাছিল কোনো চাকৰি কিন্তু আজি তেওঁ মুম্বাইত গৈ কেনেকৈ হল মিলেনিয়াৰ হোৱাইটহেড জুনিয়ৰ ভাইচ প্ৰেছিডেণ্ট কাহিনীটো আৰম্ভ হয় তিনিচুকীয়া জিলাৰ অন্তৰ্গত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ অতি চৰ্চিত হাজাৰ সমস্যাৰে জৰ্জৰিত বহু পিছপৰা বনগাঁও লাইকাৰ পৰা যুৱকজনৰ নাম টমাছ লাগাছু লাইকাৰ পৰা তিনিচুকীয়ালৈ আহোঁতে সন্মুখীন হোৱা যাতায়াতৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে টমাছৰ দেউতাকে অতি কষ্টৰে কিছু টকা উপাৰ্জন কৰি আশীৰ দশকতে তিনিচুকীয়া চহৰত এডোখৰ মাটি ক্ৰয় কৰে আৰু সেই মাটিতে তেওঁলোকে ঘৰ সাজি স্থায়ীভাৱে থাকিবলৈ লয় 90ৰ দশকৰ আৰম্ভণিত টমাছ আৰু তেওঁৰ সৰু ভায়েক জয়প্ৰকাশক দেউতাকে স্কুলত নামভৰ্তি কৰি দিয়ে দেউতাক সামাজিক কাম কাজত জড়িত আছিল বাবে নিয়মীয়াকৈ উপাৰ্জন নোহোৱাত টমাছতে যথেষ্ট কষ্টৰে স্কুলৰ শিক্ষা সমাপ্ত কৰে যিহেতু টমাছৰ পিতৃ মাতৃৰ সপোন আছিল যে টমাছ ইঞ্জিনিয়াৰ হওক সেইবাবে স্কুলৰ শিক্ষা শেষ কৰি টমাছ ইঞ্জিনিয়াৰিং পঢ়িবলৈ লয় টমাছ ইঞ্জিনিয়াৰিং পঢ়াৰ সময়ছোৱাত টমাছৰ দেউতাক সম্পূৰ্ণৰূপে ধাৰত ফুট খাই গ'ল কাৰণ দেউতাকে সমাজক আৰু গাঁৱৰ নিৰক্ষৰ দৰিদ্ৰ মানুহক অকৃত্ৰিমভাৱে ভাল পাইছিল আৰু তেওঁলোকৰ বাবে নিজকে উৎসৰ্গা কৰি দিছিল যাৰ বাবে প্ৰতিদিন সমাজৰ কাম কাজ কৰি থাকোঁতে তেওঁৰ একো উপাৰ্জন নহৈছিল ফলত টমাছক ইঞ্জিনিয়াৰিং পঢ়াবলৈ দেউতাকে লোনৰ ওপৰি লোন ল'বলৈ বাধ্য হৈছিল ঘৰখন ক্ৰমান্বয়ে দৰিদ্ৰতাৰ ফালে গতি কৰিছিল এই দুৰৱস্থা দেখি টমাছৰ সৰু ভায়েক জয়প্ৰকাশে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা পাছ কৰি তেওঁৰ কেইজনমান বন্ধুৰ সৈতে কল চেণ্টাৰত চাকৰি কৰাৰ উদ্দেশ্যে দিল্লীলৈ গুচি যায় তাৰ দুমাহৰ পাছত টমাছলৈ সৰু ভায়েকৰ ফোন আহিল আৰু তেওঁ ক'লে দাদা ফাইনেল এক্সাম দি চিধা দিল্লীলৈ গুচি আহিবা চাকৰি আশাত 3 বছৰ এনে বৰবাদ কৰিব নালাগে দুটাই কল চেণ্টাৰতে চাকৰি কৰিম তাৰে দৰমহাৰ আধা টকা মা দেউতাক পঠিয়াম আৰু আধা টকাৰে আমি চলিব পাৰিম টমাছে কথাষাৰ একচেপ্ট কৰি ফাইনেল এক্সাম দি লগে দিল্লী অভিমুখে ৰাওনা কৰিলে দিল্লীলৈ পাই তেওঁ দেখে যে সৰু এটা ৰুমত 5টা বন্ধুৰ সৈতে তেওঁৰ ভায়েক একেলগে আছে টমাছো সেই ৰুমতে থাকি কল চেণ্টাৰত ইণ্টাৰভিউ দিবলৈ আৰম্ভ কৰিলে কিন্তু টমাছৰ কি দুৰ্ভাগ্য যে 6টা ইণ্টাৰভিউ দিয়াৰ পিছতো তেওঁ ক'তো চিলেক্ট নহ'ল ইণ্টাৰভিউ লোৱা এগৰাকী মেডামে তেওঁক কৈছিল অপেন ইউৰ মাউথ টমাছে একো বুজি নাপায় মুখ খুলি দিছিল আচলতে মেডামগৰাকীয়ে তেওঁক বুজাব বিচাৰিছিল যে তেওঁ ইংলিছ কওঁতে মুখৰ ভিতৰতে বৰবৰ কৰি থাকে মুখ খুলি ইংলিছ নকয় তাৰপিছত টমাছে 7 নম্বৰ ইণ্টাৰভিউত গ'ল তাত পুনৰ তেওঁ ৰিজেক্ট হোৱাত টমাছ হতাশ হৈ পৰিল আৰু ভাবিলে যে এইবোৰ তেওঁৰ দ্বাৰা হয়তো সম্ভৱ নহ'ব তেতিয়া ভায়েকে তেওঁক বুজালে যে এনেকুৱাই হয় অভ্যাস কৰি লোৱা আৰু প্ৰস্তুত হৈ থাকা টমাছ কিজানি সকলো এৰি উভতি গুচি যাব পাৰে সেই ভাবি ভাইকে কিবা মেনেজ কৰি এটা কল চেণ্টাৰত তেওঁৰ বাবে চাকৰিৰ ব্যৱস্থা কৰিলে য'ত অসমীয়া কোৱা যুৱকৰ প্ৰয়োজন আছিল টমাছ সেই কল চেণ্টাৰত প্ৰৱেশ কৰি পুনৰ এৰি অহা সেই কলেজৰ পৰিৱেশ পোৱা যেন অনুভৱ কৰিলে সেই সুন্দৰ পৰিৱেশত কাম কৰি তেওঁ আগবাঢ়িব ধৰিলে কিছু সময়ৰ পিছত মেনেজাৰৰ সৈতে কথা পাতি তেওঁ হিন্দী আৰু ইংলিছ লেংগুৱেজতো কাম আৰম্ভ কৰিবলৈ ধৰে নিজৰ কৰ্তব্যনিষ্ঠা আৰু টেলেণ্টৰ সহায়ত টমাছে এটা ডাঙৰ কোম্পানীত চাকৰি লৈ অতি কম সময়ৰ ভিতৰতে সেই কোম্পানীটোৰ টিম লিডাৰ হৈ যায় সাধাৰণতে কোনোবা কোম্পানীৰ টিম লিডাৰে ইণ্ডিয়াত অত্যাধিক 30,000 টকা দৰমহা পায় কিন্তু টমাছে কাম কৰা প্ৰজেক্টবোৰ যিহেতু ইউকেৰ আছিল সেইবাবে তেওঁ পঞ্চত দৰমহা পাইছিল যিটো ইণ্ডিয়াত হৈছিল গৈ 65,000 জীৱনত বহু বেছি দৰিদ্ৰতা দেখি অহা টমাছে হাতলৈ টকা অহাত তেওঁৰ প্ৰয়োজনীয়তাখিনি পূৰণ কৰিব ধৰিলে অত্যাধিক টকা বিনা কাৰণত খৰচ কৰিব ধৰিলে সেই কথা গম পাই দেউতাকে ক'লে যে শুনটো টকা ছেভিং কৰিবলৈ আৰম্ভ কৰি দিয়া এয়া ভাল কথা যে তুমি আমালৈ টকা পঠিয়াইছা আৰু নিজৰ প্ৰয়োজনীয়তা পূৰণ কৰিছা কিন্তু তাৰ লগে লগে ছেভিং কৰিবলৈ আৰম্ভ কৰি দিয়া কাৰণ আগলৈ গৈ তুমি ঘৰ ল'ব লাগিব বিয়া পাতিব লাগিব আমাৰ হাতত এতিয়া একো নাই ঘৰ বাৰী সকলো শেষ হৈ গ'ল সেয়ে যি কৰিব আছে তোমালোকে নিজে কৰিব লাগিব কিন্তু বৰা যৌৱনত পোৱা সফলতাৰ বাবে টমাছে সকলো আওকাণ কৰিছিল এটা কাণত শুনি আনটো কাণেৰে কথাবোৰ উলিয়াই দিছিল তেওঁ ভাবিছিল এনেকৈ চলি থাকিব কি চিন্তা আছে সেই সময়তে তেওঁ এজনী ছোৱালীক লগ পাইছিল আৰু তেওঁৰ প্ৰেমত সকলো পাহৰি পেলাইছিল প্ৰেমত মস্কুল হৈ তেওঁ পিতৃ মাতৃ আৰু ভায়েকৰ সৈতে যোগাযোগ বিচ্ছিন্ন কৰি পেলাইছিল বেংকৰ পৰা পোৱা 4টা ক্ৰেডিট কাৰ্ডেৰে টমাছে তেওঁৰ প্ৰেয়সীৰ বাবে বজাৰত পোৱা সকলো সুখ কিনিবলৈ আৰম্ভ কৰিলে সৰু সৰু কাৰণৰ বাবে টমাছে ডাঙৰ ৰিস্ক লৈ ক্ৰেডিট কাৰ্ডেৰে EMIত বহুতো কৃত্ৰিম বস্তু কিনিব ধৰিলে যাৰ ফলত অতি কম সময়ৰ ভিতৰতে তেওঁৰ 22টা EMI লোন হৈ পৰে
তাৰোপৰি তেওঁ দেউতাকৰ চিকিৎসাৰ বাবে 5 লাখ টকাৰ লোন 10% সুতৰ হাৰত ল'বলৈ বাধ্য হয় টমাছে গাৰ্লফ্ৰেণ্ডৰ সৈতে লিভ ইন ৰিলেশ্যনশ্বিপত আছিল তেনেকৈ দিনবোৰ গৈ আছিল কিন্তু এদিন হঠাৎ থমাছে খবৰ পালে যে তেওঁ চাকৰি কৰা কোম্পানীটো বন্ধ হৈ গ'ল বুলি থমাছৰ মূৰৰ পৰা আকাশখন ভাঙি পৰা যেন অনুভৱ হৈছিল তেওঁ বিপত্তি হৈ পৰিছিল কিন্তু তেওঁ নিজকে চম্ভালি ল'লে আৰু ভাবিলে যে সকলো ঠিক হৈ যাব তাৰ পাছত লোন দিয়া কোম্পানীবোৰে থমাছলৈ অবিৰামভাৱে ফোন কৰিবলৈ আৰম্ভ কৰিলে নম্বৰবোৰ ব্লক কৰাত তেওঁৰ বন্ধুকেইজনলৈ ফোন কৰিবলৈ আৰম্ভ কৰিলে যাৰ ফলত থমাছৰ বন্ধুকেইজনে তেওঁৰ পৰা সম্পৰ্ক হেক কৰি পেলায় থমাছ তেওঁৰ গাৰ্লফ্ৰেণ্ডৰ লগত বাহিৰৰ পৰা তলা লগাই ৰুমত আবদ্ধ হৈ থাকিব ধৰিলে কেইবাদিনো তেনেকৈ পাৰ হোৱাৰ পিছত এদিন লোন দিয়া কোম্পানীবোৰে তেওঁৰ গাৰ্লফ্ৰেণ্ডৰ মোবাইল নম্বৰো কালেক্ট কৰি লয় তাৰপিছত তেওঁৰ গাৰ্লফ্ৰেণ্ডলৈও কালেকশ্যন কোম্পানীবোৰৰ পৰা ফোন আহিবলৈ আৰম্ভ কৰিলে তেওঁৰ গাৰ্লফ্ৰেণ্ডৰ অফিচতো কালেকশ্যনৰ মানুহ আহি থমাছক বিচাৰি তাইক ধমকি দিব ধৰিলে তেওঁৰ গাৰ্লফ্ৰেণ্ড অফিচত বহুত লজ্জিত হ'বলগীয়া হ'ল তাই খঙত ঘৰলৈ উভতি আহি থমাছক ক'লে যে থমাছ মই আপোনাক বহুত ৰেচপেক্ট কৰোঁ আপোনাক বহুত ভাল পাওঁ কিন্তু এনেকৈ আৰু জীয়াই থাকিব নোৱাৰিম মোক শান্তি লাগে আপুনি বেয়া নাপাব মই এই ৰিলেশ্যনশ্বিপটো ব্ৰেকআপ কৰিছোঁ থমাছৰ তাইক ৰখাবলৈ একো বিকল্প নাছিল মাথো তেওঁ তাইৰ যোৱাৰ ফালে চাই ৰ'ল তাৰপিছত তেওঁ থকা ঘৰৰ মালিকলৈও লোন কোম্পানীবোৰে ফোন কৰি ধমক দিবলৈ আৰম্ভ কৰিলে থমাছ বাহিৰৰ পৰা তলা লগাই দুৱাৰ বন্ধ কৰি বিস্কিট পানী খাই প্ৰাণ বচাই আছিল তেনেতে এদিন ঘৰৰ মালিকে এক্সট্ৰা চাবিৰ পৰা লগ খুলি ভিতৰলৈ সোমাই আহিল থমাছ তৎমত খাই গ'ল তাৰপিছত মালিকে তাক কিয় তেনেকৈ থকা বুলি সুধিলে তেওঁ সম্পূৰ্ণ কথা বিৱৰি ক'লে কিন্তু মালিকে ক'লে বহুত দুখৰ কথা কিন্তু আমি তোমাক একো হেল্প কৰিব নোৱাৰোঁ তুমি এটা কাম কৰা তুমি বস্তুবোৰ বিক্ৰী কৰি ঘৰ ভাড়া দি ঘৰ খালী কৰি দিয়া নতুবা বস্তুবোৰ এৰি দিয়া আমি নিজে বিক্ৰী কৰি ঘৰৰ ভাড়াটো উলিয়াই ল'ম তাৰপিছত থমাছে ৰাইনা অনাৰ পৰা এসপ্তাহৰ সময় খুজিলে তাৰ মাজতে তেওঁ বহুতো ইণ্টাৰভিউ দিছিল যদিও তেওঁ ক'তো পাছ কৰিব পৰা নাছিল কাৰণ তেওঁৰ কনফিডেন্সৰ লেভেলটো বহুত ডাউন হৈ গৈছিল ৰুমত আবদ্ধ হৈ থমাছে ইউটিউবত চাৰ্চ কৰিছিল হাউ টু আৰ্ণ মানি হাউ টু গেট পাৰ্ট টাইম জব ইত্যাদি তেনেকৈ চাৰ্চ কৰি ইউটিউব ভিডিঅ'বোৰ চাই থাকোঁতে তেওঁৰ চকুৱে এটা ভিডিঅ'ত ধমকি ল'ল ভিডিঅ'ত থাম্বনেইলত লিখা আছিল এজন ব্যক্তিয়ে ব্লগিং কৰি BMW গাড়ী পাৰ্চেছ কৰিছে থমাছৰ BMW গাড়ীৰ প্ৰতি দুৰ্বলতা তেতিয়াৰ পৰা আছিল যেতিয়া সি কল চেণ্টাৰত চাকৰি কৰিছিল যেতিয়া সি কল চেণ্টাৰত চাকৰি কৰিছিল তেতিয়া গেটৰ পৰা তেওঁলোক কল চেণ্টাৰৰ অফিচলৈ যাওঁতে যথেষ্ট খোজ কাঢ়িব লাগিছিল তেতিয়া কোম্পানী ডাইৰেক্টৰে প্ৰতিদিনাই BMW গাড়ীৰ পৰা নামি তেওঁৰ কাষেৰে সুন্দৰ পোছাক পৰিধান কৰি অফিচত প্ৰৱেশ কৰিছিল তেতিয়া থমাছে ভাবিছিল যদি মই জীৱনত কেতিয়াবা কোনোবা কোম্পানীৰ ডাঙৰ পদত থাকি BMW গাড়ীৰ পৰা নামি এনেকৈ অফিচত প্ৰৱেশ কৰিব পৰা হ'লে মন কিমান শান্তিৰে বহি পৰিলেহেঁতেন থমাছে তৎক্ষণাত ভিডিঅ'টো চাই পেলালে ব্লগিং কৰি BMW গাড়ী কিনা মানুহজন আছিল মুম্বাইৰ অতি ছাকচেছফুল ব্লগাৰ প্ৰীতম নেগৰেলে ভিডিঅ'টো চাই থমাছে ভাবিলে যে চাগে মই ব্লগিং ট্ৰাই কৰি চাব লাগে চাকৰি কৰাৰ কি প্ৰয়োজন আছে ব্লগিং কৰি কোটি কোটি টকা আৰ্ণ কৰি ধাৰো পৰিশোধ কৰিব পাৰিম প্লাছ BMW গাড়ীৰ সপোনবোৰ পূৰণ হ'ব সেয়া ভাবি তেওঁ প্ৰীতম নেগৰেলৈ ফেচবুকত মেছেজ কৰিলে যে মই থমাছ আপোনাৰ ভিডিঅ' চাই মই বহুত ইনস্পায়াৰ হৈছোঁ মই আপোনাৰ দৰে ব্লগিং কৰি টকা আৰ্ণ কৰি মোৰ ড্ৰিমবোৰ পূৰণ কৰিব বিচাৰিছোঁ মই আপোনাৰ বাবে ফ্ৰীত কাম কৰি দিম আপুনি মোক ব্লগিং শিকাব পাৰিবনে থমাছে ভাবিছিল ইমান ডাঙৰ ব্লগাৰ কেতিয়াও ৰিপ্লাই নিদিয়ে বুলি কিন্তু থমাছৰ সৈতে কথাটো এনেকুৱা হৈ গ'ল যে মুম্বাইলৈ আহিল ফিল্ম এক্টৰ হ'বৰ বাবে আৰু ভুলতে শ্বাহৰুখ খানলৈ মেছেজ কৰি পালে আৰু একেবাৰে শ্বাহৰুখ খানৰ পৰা ৰিপ্লাই আহি গ'ল দুদিনৰ পাছত প্ৰীতম নেগৰেলে তেওঁৰ মেছেজৰ ৰিপ্লাই দি এটা ফোন নম্বৰ দি তেওঁক ফোন কৰিবলৈ ক'লে থমাছে ফোন কৰি প্ৰীতম নেগৰেলৰ সৈতে বহুত দেৰি কথা পাতিলে 2018 চনৰ 31 ডিচেম্বৰ দিনা থমাছে তেওঁ সকলো বস্তু বাহিনী বিক্ৰী কৰি দিয়ে যাৰ পৰা তেওঁ মুঠ 2,20,000 টকা পাইছিল সেইখিনি টকাৰে তেওঁ ঘৰৰ ভাড়া আৰু EMIৰ অলপ ধাৰ পৰিশোধ কৰি কালেকশ্যন কৰা মানুহবোৰক ক'লে যে নহ'লে তেওঁলোকে যেন কাকো ডিষ্টাৰ্ব নকৰে কাৰণ লোন কোম্পানীৰ কালেকশ্যন কৰা মানুহবোৰৰ কাৰণে তেওঁ সকলো বন্ধু হেৰুৱাই পেলাইছিল তাৰপিছত থমাছে হাতত মাত্ৰ 15,000 টকা লৈ মুম্বাই আহিল নিজৰ সপোন পূৰণ কৰিবৰ বাবে মুম্বাইলৈ আহি থমাছে ৰেল ষ্টেচনৰ কাষতে থকা ডমেট্ৰিত পাৰ ডে 500 টকা দি থাকিবলৈ ধৰিলে তাৰপিছত প্ৰীতম নেগৰেলৰ অফিচলৈ গৈ তেওঁ প্ৰতিদিনাই ফ্ৰীত কাম কৰিবলৈ আৰম্ভ কৰিলে অফিচৰ এমপ্লয়ীবোৰক চাহ পানী দিয়া অফিচৰ ৰুম চাফ চিকুণ কৰা আদি কামবোৰ কৰি তেওঁৰ ভাল লগা নাছিল কিন্তু তেওঁ কৰি গৈছিল কাৰণ তেওঁ ব্লগিং শিকি নিজৰ সপোনবোৰ বাস্তৱত ৰূপায়িত কৰিব বিচাৰিছিল 2019 চনৰ জানুৱাৰী মাহৰ শেষৰ চাত তেওঁৰ সেই ইউএছৰ ব্ৰেণ্ডৰ ফোন আহিল আৰু তেওঁক ক'লে যে থমাছ চৰি সৈতে এতিয়া চাকৰি ব্যৱস্থাটো কৰিব নোৱাৰিম তুমি বেলেগ এটা চাই লোৱা খবৰটো শুনি থমাছৰ মনটো বৰ বেয়া লাগিল এফালে হাতত থকা পইচা শেষ হৈ আহিছিল আনফালে তেওঁ প্ৰীতম নেগৰেলৰ পৰাও দৰমহা খুজিব নোৱাৰিছিল তাৰপিছত থমাছে জব ইণ্টাৰভিউ দিবলৈ আৰম্ভ কৰিলে তেনেকৈ জব ইণ্টাৰভিউ প্ৰীতম নেগৰেলৰ অফিচ আদি কৰি আহোঁতে এদিন তেওঁৰ বহুত ভোকত আছিল আৰু তেওঁ ATMৰ পৰা পইচা উলিয়াবলৈ লওঁতে মেচিনৰ পৰা পইচা ওলাই অহা নাছিল তেওঁ বেলেঞ্চ চেক কৰাত তেওঁৰ বেংক একাউণ্টত বাকী আছিল মাত্ৰ 200 টকা উপায়হীন হৈ তেওঁ সেই 200 টকাও মিনি ATM ষ্টৰৰ পৰা উলিয়াই লয় এতিয়া তেওঁৰ বহুত ভয় লাগিল যে যদি তেওঁ বিৰিয়ানী বা কিবা ভাল বস্তু খায় তেন্তে একেবাৰে 50-60 টকা গুচি যাব তেওঁ ভাবিলে কি কৰা যায় সেইবাবে তেওঁ বাঢ়া পাও এটা খাই ভাবিলে যে এতিয়া মুম্বাইত থাকিম কেনেকৈ
তাৰপিছত তেওঁ কেইজনমান বন্ধুলৈ মেছেজ কৰিলে যে 1000 টকা ধাৰ দিব পাৰিবা নেকি 500 টকা ধাৰ দিব পাৰিবা নেকি বুলি কিন্তু কোনো বন্ধুৱে তেওঁক হেল্প নকৰিলে কাৰণ প্ৰত্যেকেই গম পাইছিল যে থমাছে ধাৰুৱাৰ জীৱন অতিবাহিত কৰিছে বুলি তেতিয়া থমাছে তেওঁৰ মাক দেউতাকৰ কথা মনত পেলাইছিল তেওঁ মাক দেউতাকে সদায় তেওঁক কৈছিল যে টকা পাওঁতে সেভিং কৰিবৰ বাবে কিন্তু তেওঁ মাক দেউতাকৰ কথা নামানি ভৱিষ্যতৰ কথা চিন্তা নকৰি টকাৰ সন্মান নকৰাৰ ফলত আজি তেওঁৰ সৈতে একো নাছিল না বন্ধু আছিল না গাৰ্লফ্ৰেণ্ড আছিল না ঘৰ আছিল না চাকৰি আছিল তেওঁৰ সকলো শেষ হৈ গৈছিল তাৰ পৰা গৈ থমাছে এটা শ্বপিং মলত ঘূৰি ফুৰিব ধৰিলে বহু সময় তেওঁ শ্বপিং মলত উদ্দেশ্যবিহীনভাৱে ঘূৰি ফুৰিলে নিশা 11টা বজাত শ্বপিং মল বন্ধ হোৱাত তেওঁ ডমিট্ৰিলৈ বুলি খোজ দিলে ডমিট্ৰিলৈ যাবলৈ ৰেলৱেৰ এটা অভাৰব্ৰিজ পাৰ কৰিব লাগিছিল তেওঁ অভাৰব্ৰিজৰ ওপৰলৈ উঠি গ'ল কিন্তু তেওঁ অভাৰব্ৰিজৰ তললৈ নামি যাব পৰা নাছিল কাৰণ তললৈ নামি আহি পাইছিল ডমিট্ৰি আৰু তেওঁৰ হাতত নাছিল টকা কি কৰোঁ বুলি ভাবি থমাছে ব্ৰিজৰ তললৈ চাই ৰ'ল থমাছৰ মনলৈ তেতিয়া এটা কথা আহিছিল যে তেওঁ ট্ৰেইনৰ আগত আহি মৰি যাব তেনেকৈ বহু পৰ সেই ব্ৰিজৰ তললৈ চাই ৰ'ল তেনেকৈ ভাবি থাকোঁতে তেওঁ মন কৰিলে যে ট্ৰেইনৰ অপেক্ষাত বহু মানুহ তাতে শুই পৰিছিল বহু ৰাতি হোৱাত থমাছো সেই মানুহবোৰৰ মাজতে শুই পৰিলে 3 দিন ধৰি তেওঁ সেই ঠাইতে শুলে ৰাতিপুৱা শুই উঠি প্ৰীতম ডেগৰালৰ অফিচলৈ যায় ৰাতি আহি পুনৰ ষ্টেচনত হৈ যায় তেনেতে থমাছলৈ এটা ইণ্টাৰভিউ কলিং আহিল পিছদিনাখন তেওঁ ইণ্টাৰভিউলৈ যাব লাগে কিন্তু বেগটো থাকিল ডমিট্ৰিত এতিয়া কাপোৰবোৰ চেঞ্জ কৰিবলৈ ডমিট্ৰি যাব লাগিব কাৰণ সি 3 দিন ধৰি সেই লেতেৰা কাপোৰযোৰ পিন্ধি আছে কিন্তু সি ডমিট্ৰিলৈ যাব কেনেকৈ তেওঁ হাতততো এটা কম নাই তেওঁ ভাবিলে পিছদিনাখন তেওঁ ৰাতিপুৱাই ডমিট্ৰিলৈ গৈ কাপোৰবোৰ চেঞ্জ কৰিব সকলো মানুহ তেতিয়া শুই থাকিব কোনো গম নাপাব সেইমতে তেওঁ ৰাতিপুৱাই ডমিট্ৰিলৈ গ'ল কিন্তু গৈ দেখে যে তাত সকলো ৰিচিপশ্যন ভৰি পৰি আছিল আনকি তেওঁৰ বেডতো বেলেগ এজন মানুহ শুই আছিল তেওঁ মানুহজনক সোধাত মানুহজনে ক'লে যে আপুনি মেনেজাৰৰ লগত কথা পাতক তাৰপিছত তেওঁ মেনেজাৰৰ ওচৰলৈ গৈ কথা পাতিলে মেনেজাৰে ক'লে সৰি ছাৰ এটা টিম আহি গ'ল আপোনাক মই 3 দিনৰ পৰা ফোন কৰি আছোঁ আপুনি কল ৰিচিভ কৰা নাই এতিয়া আপুনি এটা কাম কৰক ওচৰৰ কোনোবা ডমিট্ৰিত আপুনি চিট লৈ লওক ভাড়াটো পে' কৰিম থমাছে ক'লে ছাৰ এতিয়া মোৰ হাতত থকা নাই আপুনি মোক মানডেলৈকে সময় দিয়ক সেইদিনাখন ছেটাৰডে আছিল কথাটো শুনি মেনেজাৰ বহুত খং উঠিল সকলো মানুহৰ মাজত থিয় কৰাই মেনেজাৰজনে থমাছক ধমকি দিব ধৰিলে যে পইচা নথকাকৈ থাকিলে কিয় ক'ত কাম কৰা থমাছে ক'লে এই ওচৰতে কৰোঁ পইচা খুজি পঠিয়া থমাছৰ বহুত বেয়া লাগিছিল কি কৰোঁ বুলি শেষত উপায় নাপাই তেওঁ প্ৰীতম ডেগৰালৈ ফোন কৰিলে প্ৰীতম ছাৰ তৎক্ষণাত দৌৰি আহি তেওঁৰ ডমিট্ৰিৰ ভাড়াটো দি তেওঁ উদ্ধাৰ কৰিলে তাৰপিছত সুধিলে যে তোমাৰ লাইফত কি চলি আছে তাৰপিছত থমাছে প্ৰীতম ছাৰক সকলো কথা বিৱৰি ক'লে যে তেওঁ কেনেকৈ লোনত ফচি আছে আৰু মুম্বাই কেনেকৈ আহিল তেতিয়া প্ৰীতম ছাৰে থমাছক ক'লে থমাছ পেচনক পলক কৰা কোনো বেয়া কথা নহয় কিন্তু ব্লাইণ্ডলি তাত সোমাই যোৱা উচিত নহয় মোকো ব্লগিঙত ছাকচেছ হ'বলৈ 12 বছৰ সময় লাগিছিল প্ৰথমে তুমি থকা আৰু খোৱাৰ ব্যৱস্থাটো কৰি লোৱা এটা ষ্টেবল জব কৰি লোৱা তাৰপিছত মোৰ ওচৰলৈ আহিবা মই তোমাক ফ্ৰীত ব্লগিং শিকাম আৰু ক'লে থমাছ তুমি বহুত ভাল ল'ৰা হোৱা তোমাৰ কল চেণ্টাৰত চাকৰি কৰাৰ এক্সপিৰিয়েঞ্চ আছে নহয় মুম্বাইত বহুত কল চেণ্টাৰ আছে সেইবোৰত তুমি ইণ্টাৰভিউ দি এটা জবৰ ব্যৱস্থা কৰি লোৱা সেই বুলি কৈ তেওঁ হাতত 1500 টকা দি চাহ জলপান খুৱাই পৃথিৱী তেওঁক অফিচৰ চাবিটো দিয়ে আৰু কয় যে যেতিয়ালৈ তুমি থকাৰ ব্যৱস্থা নকৰা তেতিয়ালৈ অফিচতে থাকিবা প্ৰীতম ছাৰৰ সেই এডভাইচে থমাছৰ মনত গভীৰভাৱে প্ৰভাৱ পেলালে তাৰপিছত থমাছে ইণ্টাৰভিউৰ বাবে কল কৰা কোম্পানীলৈ ডিটেইলছ জানিবৰ বাবে ফোন কৰিলে কোম্পানীৰ পৰা উত্তৰ আহিল নতুন ষ্টাৰ্টআপ কোম্পানী হয় 15-16 জনীয়া এটা ষ্টাফৰ কোম্পানী যদি ভাল কৰা তেন্তে বহুত ওপৰলৈ যাব পাৰিব থমাছে এতিয়ালৈকে ডাঙৰ প্ৰতিষ্ঠিত কোম্পানীতহে চাকৰি কৰিছিল ষ্টাৰ্টআপ তেওঁ বৰ বিশ্বাস কৰা নাছিল কিন্তু তেওঁৰ উপায়ো নাছিল মুম্বাইত এয়াই একমাত্ৰ কোম্পানী আছিল যি তাক হাতে হাতে চাকৰি দিব বিচাৰিছিল মুম্বাইত চলিবৰ বাবেতো কিবা এটা কৰিবই লাগিব সেইবাবে তেওঁ চাকৰিত জইন কৰিলে কাম বিশেষ একো নাছিল কাষ্টমাৰক ফোন কৰি মাত্ৰ সুধিব লাগিছিল যে ঘৰত লেপটপ আছেনে লেপটপ চলেনে ইমানেই বছ তাৰ বাবে তেওঁ 20,000 টকা দৰমহা পাইছিল তেওঁ বহুত ভাল লাগিছিল সেই সময়ত যদি তেওঁক কোনোবাই 5,000 টকীয়া চাকৰি দিলেহেঁতেন তেওঁ কৰিবলৈ বাধ্য হ'লেহেঁতেন দ্বিতীয় সময়ছোৱাত তেওঁ মন কৰিছিল যে তেওঁ ষ্টাফবোৰে কাষ্টমাৰলৈ ফোন কৰিছিল আৰু কাষ্টমাৰে কল ৰিচিভ নকৰে বুলি ঘনাই ঘনাই টি ব্ৰেক কপি ব্ৰেক লৈ ইউটিউবত ব্যস্ত হৈ পৰিছিল তাৰপিছত থমাছক কল ট্ৰাই কৰি চালে সেইফালৰ পৰা কাষ্টমাৰজনে ৰিচিভ কৰি লগে লগে কল কাটি দিলে থমাছে একো বুজিব নোৱাৰি কাষ্টমাৰজনলৈ হোৱাটছএপ মেছেজ কৰিলে যে মই থমাছ মই Whitehat জুনিয়ৰ কোম্পানীৰ পৰা কৈছোঁ ছাৰ আপোনাৰ ল'ৰাটোৱে কলিঙৰ বাবে প্লেচ বুক কৰিছিল যদি আপুনি ফোন ৰেছপন্স নকৰে তেন্তে মই কেঞ্চেল কৰি দিম লগে লগে কাষ্টমাৰৰ পৰা থমাছলৈ কল বেক আহিল কাষ্টমাৰে ক'লে আপুনি Whitehat জুনিয়ৰ কোম্পানীৰ পৰা কৈছে নেকি আচলতে আপোনাৰ নম্বৰটো মোবাইলত স্কিম প্ৰাউড বুলি আহে সেইবাবে মই ডিছকানেক্ট কৰি দিলোঁ চৰি বেয়া নাপাব কওকচোন কি কৰিব পাৰোঁ থমাছে ক'লে আপোনাৰ লেপটপটো লগত আছে নেকি কাষ্টমাৰজনে ক'লে নাই লেপটপটো মোৰ লগত নাই লেপটপটো ঘৰত আছে মই এতিয়া অফিচত আছোঁ ৰাতি 9টা বজাৰ পাছত মই ঘৰলৈ যাম যদি 9টা বজাৰ পাছত আপুনি কল কৰিব পাৰে তেন্তে মই কথা পাতিব পাৰিম তেওঁ ভাবিলে এতিয়া কি কৰা যায়
তেতিয়া তেওঁৰ মগজলৈ এটা কথা আহিছিল যে আচলতে প্ৰব্লেমটো ইয়াতে আমি কাষ্টমাৰবোৰক দিনত ফোন কৰোঁ আচলতে দিনতটো কাষ্টমাৰবোৰ অফিচত থাকে আৰু লেপটপবোৰ ঘৰত থাকে যদি তেওঁলোক কল ৰিচিভ কৰে তেতিয়া কি কথা পাতিব কাৰণ লেপটপবোৰ ঘৰত থাকে সেইদিনাখন সন্ধিয়া 7টা বজাত তেওঁৰ সকলো ষ্টাফ গুচি গ'ল তেওঁ ভাবিলে যে এতিয়া গৈনো কি কৰিম মকলীয়া মানুহ ইয়াতে ৱাইফাই ফ্ৰী আছে যেতিয়া মই ইউটিউব চাই কাষ্টমাৰজনলৈ ৰৈ লওঁ তাৰপিছত তেওঁ নিশা 10 বজাত কাষ্টমাৰজনলৈ ফোন কৰি তেওঁৰ লগত বহু কথা পাতিলে আৰু তেওঁৰ প্ৰব্লেম সলভ কৰাত সহায় কৰিলে পিছদিনাখন থমাছে সকলো কাষ্টমাৰলৈ হোৱাটছএপ মেছেজ কৰিলে যে নিশা কেইটা বজাত ফোন কৰিলে আপোনাৰ লগত কথা পাতিব পাৰিম প্ৰত্যেক কাষ্টমাৰে তেওঁক ৰেছপন্স দিলে সেইধৰণে থমাছে কাষ্টমাৰৰ টাইমৰ হিচাপত নিশা 2টা বজালৈ কাম কৰিব ধৰিলে সেইধৰণে তেওঁ 15 মাৰ্চ 2019 চনত কোম্পানীত জইন কৰি 30 মাৰ্চ 2019 চনত বাকী ষ্টাফৰ 4জন লোকে মিলি আঁকি পচাকি টেকনিকেল ছেটআপ কৰোঁতে থমাছে মাত্ৰ 15 দিনত 2টা টেকনিকেল ছেটআপ কমপ্লিট কৰে একেবাৰে জাম হৈ গ'ল তেওঁৰ কাম কৰা এমাহো সম্পূৰ্ণ হোৱা নাছিল তেওঁক টিম লিডাৰ বনাই দিয়ে তেওঁক বাকী ষ্টাফৰ মানুহবোৰে খুব গালি পাৰিলে যে ইয়াৰ বাবে আমিও এক্সট্ৰা কৰিবলগীয়া হৈছে চামচাগিৰি কৰে ইত্যাদি ইত্যাদি তেওঁৰ চেলাৰী 20,000ৰ পৰা চিধা জাম্প হৈ গ'ল তাৰপিছত তেওঁ লাহে লাহে কৰি 7 মাহৰ ভিতৰত 5টা প্ৰমোশ্যন লাভ কৰে ফাইনেলি তেওঁৰ কমিউনিকেশ্যন স্কিলছ বহুত ভাল হ'ল আৰু কাষ্টমাৰ্ছ কনভিন্স কৰা কোৱালিটি চাই ফাউণ্ডাৰে তেওঁক চেলছত আহিব ক'লে কিন্তু থমাছে ফাউণ্ডাৰে ক'লে যে তেওঁ চেলছত যাব নোৱাৰে কাৰণ তেওঁ মানুহক কনভিন্স কৰি টকা উলিয়াবলৈ বহুত ভয় কৰে ফাউণ্ডাৰে ক'লে এবাৰ ট্ৰাইটো কৰি চোৱা তাৰপিছত ফাউণ্ডাৰে তেওঁক মেছেজ কৰিলে যে যদি তুমি চেলছত আহা তেন্তে দৰমহা 3 গুণ বেছি দিয়া হ'ব বুলি তাৰপিছত থমাছে ভাবিলে এফালে মোৰ 18 লাখ টকাৰ ধাৰ আনফালে পৰ্যাপ্ত এটা চাকৰি কি বাছি ল'ব আৰু তেওঁ গোটেই ৰাতি ভাবি ফাউণ্ডাৰক ৰিপ্লাই দিলে যে ছাৰ মই ট্ৰাই কৰি চাম যদি নহয় তেন্তে আপুনি মোক চাকৰিৰ পৰা উলিয়াই নিদিব ফাউণ্ডাৰ সন্মত হ'ল টমাছ বেষ্ট চেল পাৰ্চন নহৈছিল কাৰণ তাত আগৰে পৰা 5জন চেলছত বহুত ভাল কৰি আছিল অৱশ্যে তেওঁলোক দিনৰ শিফ্ট টাইমৰ হিচাপত কাম কৰিছিল কিন্তু টমাছে কাষ্টমাৰৰ টাইমৰ হিচাপত কাম কৰিছিল তেতিয়াও তেওঁ 15-16 ঘণ্টা একেৰাহে কাম কৰিছিল সেই বাকী 5জন চেলছমেনে যিমান ঘণ্টাত 20জন কাষ্টমাৰক লগ কৰিছিল তেতিয়ালৈ থমাছে অকলে 100টা মানুহৰ লগত কথা পাতি পেলাইছিল তেনেকৈ তেওঁ চেলছত বহুত ভাল কৰি গৈছিল আৰু সেই 5জন চেলছ পাৰ্চনক পিছ পেলাই তেওঁ কোম্পানীৰ প্ৰথম চেলছ লিডাৰ হৈ যায় আৰু থমাছৰ লিডাৰশ্বিপত তেওঁলোকে প্ৰথম 1 মিলিয়ন বিজনেছ হিট কৰিবলৈ সক্ষম হয় বিজনেছৰ ষ্টাৰ্টআপ হিচাপে তেওঁলোকে এমাহৰ ভিতৰতে ফেব্ৰুৱাৰী 2020 চনত $1 বিলিয়ন বিজনেছ কৰে যাৰ ফলত তেওঁ মাথো এবছৰৰ ভিতৰতে 2019 চনৰ মাৰ্চত তেওঁ কোম্পানীত জইন কৰিছিল এজ এ টেলিকলাৰ হিচাপে আৰু 2020 চনৰ মাৰ্চত তেওঁ কোম্পানীৰ প্ৰমোটেড ডাইৰেক্টৰ অফ চেলছ হৈ যায় থমাছে দিল্লীৰ কল চেণ্টাৰত চাকৰি কৰোঁতে সপোন দেখিছিল যে ময়ো কেতিয়াবা যদি কোনোবা কোম্পানীৰ ডাইৰেক্টৰ হ'ব পৰা হ'লে তেওঁ নাজানিছিল কেনেকৈ হ'ব কিন্তু মনত ইচ্ছা আছিল বাবে ৰাস্তা ওলাই গ'ল তেওঁ নিজকে কামত একাত্ম কৰিলে মানুহে বহুত কিবা কিবি তেওঁক কৈছিল কিন্তু তেওঁ সকলো আওকাণ কৰি মাথো কাম কৰি গ'ল তেনেকৈ তেওঁৰ চেলাৰী বাঢ়ি 10 গুণ 20 গুণ বহুত হৈ গ'ল থমাছ ডাইৰেক্টৰ হোৱাৰ পিছত কোম্পানীয়ে ইণ্টাৰনেশ্যনেল মাৰ্কেটত লঞ্চ কৰে আৰু সেয়াও বহুত ছাকচেছফুল হোৱাত মাত্ৰ 4 মাহৰ ভিতৰত থমাছ হৈ যায় হোৱাইটহেড জুনিয়ৰ কোম্পানীৰ ভাইচ প্ৰেছিডেণ্ট তাৰপিছত তেওঁ ড্ৰিম কাৰ BMW গাড়ীও পাৰচেছ কৰে আৰু থমাছৰ যি 16 লাখ টকাৰ লোন আছিল সেয়াও তেওঁ মাথো এবছৰৰ ভিতৰতে ঘূৰাই দিয়ে তেনেকৈ ছাকচেছফুল হৈ গৈ থকাৰ বাবে তেওঁ মাৰ্কেটত বহুত ফেমাছ হ'ল আৰু সকলো ষ্টাৰ্টআপ কোম্পানীৰ ফাউণ্ডাৰসকলে তেওঁক ফ'ল' কৰি বিজনেছত হেল্প কৰিবৰ বাবে ৰিকুৱেষ্ট কৰিব ধৰিলে তেনেকৈ হেল্প কৰি গৈ থাকোঁতে এদিন তেওঁ এজন ফাউণ্ডাৰক লগ পালে যাৰ চাকৰি দিব পৰা এটা কোম্পানী আছিল কোম্পানীটোৰ নাম আছিল আপনা জব কোম্পানীৰ ফাউণ্ডাৰে তেওঁক তাত জইন কৰিবলৈ ক'লে আৰু টমাছ আজি আপনা জব কোম্পানীত হেড অফ চেলছ এণ্ড বিজনেছ ডেভেলপমেণ্ট ৰূপে কৰ্মৰত হৈ আছে আজি তেওঁ যি বিচাৰে তাকে কৰিব পাৰে অতি সাধাৰণ 4,000 টকা দৰমহাৰ কল চেণ্টাৰৰ চাকৰিৰ পৰা আজি মুম্বাই বেংগালোৰৰ দৰে চহৰত মিলেনিয়াৰ হোৱা টমাছ লাগাছৰ সফলতাই এই কথা প্ৰমাণ কৰিলে যে অসম্ভৱ বুলি একোৱেই নাই যিজনে সফলতাৰ বাবে নিজৰ সকলো দিবলৈ সাজু থাকে সফলতা এদিন মাথো তেওঁৰেই হয় ৰয় থমাছ লাগাছৰ এই ছাকচেছ জাৰ্ণি আপোনাক ইনস্পায়াৰ কৰিলেনে মোক বহুত ইনস্পায়াৰ কৰিলে আপোনাকো যদি ইনস্পায়াৰ কৰিছে তেন্তে ভিডিঅ'টো লাইক কৰক আৰু আপোনাৰ বন্ধুকো কেয়াৰ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু যদি আপুনি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি লওক আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি লওক যাতে এনে ধৰণৰ ইনস্পাইৰেশ্যনেল ষ্টৰী যাতে আপোনাৰ সৈতে শ্বেয়াৰ কৰিব পাৰোঁ তেতিয়া আজিলৈ পুনৰ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈ সুখত থাকক আগবাঢ়ি থাকক জয় আই অসম